নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ এই কথা চেনেলটি সাবস্ক্ৰাইব কৰক আৰু প্ৰত্যেকটো অনুষ্ঠান ৰিলিজ কৰাৰ লগে লগে আপোনালোকে উপভোগ কৰক। পজিটিভ শইকীয়া। নবীন শইকীয়াই চাকৰিৰ অৱসৰৰ পাছত এটা নতুন অভ্যাস কৰিছে, আগফালৰ বাৰাণ্ডাখনত বহি থকাৰ। ওখ পাখ এই ধুনীয়া মানুহজনে চাকৰি কৰিছিল শিক্ষকতাৰ। মানুহজন যিমান ধুনীয়া, তাতোতকৈ ধুনীয়া আছিল তেওঁৰ কথাবোৰ। তেওঁৰ কথাত ছাত্ৰ ছাত্ৰীৰ মুখ হৈ পৰে মৌন। গালত লাগি থাকে ফুল কোমলীয়া হাঁহি। চাকৰিৰ সময়ৰ শইকীয়াৰ এই গুণকেইটা অৱসৰৰ পাছত এতিয়া হ'লগৈ অৱগুণ। এইহেন দেখাত ধুনীয়া, কথাটো ধুনীয়া শইকীয়াক ছাত্ৰবোৰে গোপনে নাম দিছিল জেমছ বণ্ড, আৰু ছোৱালীবোৰে আনে নুশুনাকৈ জোকাইছিল হাই হেণ্ডচাম। এতিয়া এইহেন মানুহজন এক প্ৰকাৰ নজৰবন্দী অনিৰ্দিষ্ট কাললৈ, অৰ্থাৎ হোম কোৱাৰেণ্টাইন। ঘৰৰ বাহিৰ ওলাব নোৱাৰিব। পিছে এই নিৰ্দেশ জিলা প্ৰশাসনৰ নহয়, আনকি আপোন বোলা শইকীয়াই নিজেই গম নাপায় এই নিৰ্দেশৰ অদৃশ্যত মোহৰটো যে মাৰিছিল তাৰ পৰিবাৰেই। হয়, তেওঁৰ কথা অলপ দীঘলীয়া হয়। যিদৰে গান্ধীৰ নিমখ আন্দোলনৰ দণ্ডি যাত্ৰাৰ কথা ক'বলৈ গৈ গান্ধীয়ে দক্ষিণ আফ্ৰিকাত থকা দিনৰ কথা উলিয়াই, গান্ধীৰ পৰিবাৰ কেনেকৈ অতি ৰক্তস্ৰাৱত ভুগিছিল, ডাক্তৰে কেনেকৈ ভাল কৰিব পৰা নাছিল। অৱশেষত গান্ধীয়ে পৰিবাৰক নিমখ খোৱা বন্ধ কৰি দিলে। কেৱল সিমানেই নহয়, পৰিবাৰক বুজাবৰ বাবে নিজেও নিমখ নাখাওঁ বুলি কথা দিলে। কথামতেই কাম, প্ৰমিছ ইজ প্ৰমিছ। 3 মাহতে বেমাৰ ভাল হৈ গ'ল। আচলতে শইকীয়াৰ কথাবোৰ এনেকুৱাই, সৰু কথাই দীঘল বাট লয়। হ'লেও মানুহে শুনি বেয়া নাপায়। তাৰোপৰি শিক্ষকতাৰ অভ্যাস ভালক ভাল বুলি কোৱাৰ, ভুলটো শুদ্ধ কৰিবলৈ উপায় দিয়াৰ। দেখাত কথাটো ঠিকেই আছিল, পিছে গণ্ডগোলটো লাগিল এইখিনিতেই। অৱসৰৰ পাছত তেওঁ থকা জোনালী নগৰৰ ইঘৰ সিঘৰত আবেলি পৰত তেখেতে ফুৰিবলৈ ল'লে। শইকীয়াই গমেই পোৱা নাছিল জোনালী নগৰৰ মহিলাসকলৰ মাজত যে এটা হোৱাটছএপ গ্ৰুপ আছে বুলি, য'ত মহিলাসকলৰ মাজত নানান কথাৰ আদান প্ৰদান হয়। কোনে ভাজিত তেল মাৰোঁতে পাঁচফোৰণ কালজিৰাৰ সলনি চাহপাত দিলে, কোনে ৰাতি অকলে শুবলৈ ভয় কৰে ইত্যাদি 7 পুৰুষৰ 14 অধ্যায় নিতে চলি থাকে। শইকীয়াই এইবোৰ কথাৰ গমো নাপায়, দৰকাৰ নাই। ঘৰতে হওক বা পৰতেই হওক, দৰকাৰী কথা নিজে মাটি ফুটি গজালি ওলোৱাৰ দৰে ওলাবই। তাৰ উমান লৈ ফুৰাৰ কি কাম? নলয়। এনেবোৰ কথাৰ খবৰ নৰখা শইকীয়াই আবেলি পৰত ওলাই গৈছে। এঘৰত সোমাইছে, 2 এষাৰ কথা পাতিছে, তাৰপিছত ঘৰ পাইছে, টিভিত নিউজ চাইছে, হৈ গৈছে। পিছে এইখন ৰুটিন বেছিদিন নচলিল। তাৰ কাৰণ শইকীয়ানীৰ হোৱাটছএপ গ্ৰুপত অহা কিছুমান খবৰ, যিকেইটা খবৰ শইকীয়াই গমেই নাপায়। আজি কেইদিনমানৰ আগতে লগৰ বন্ধু বুলি তেওঁ শান্তনু বৰুৱাৰ ঘৰলৈ গৈছিল। বৰুৱাৰ পৰিবাৰ অলকাই চাহ একাপ দিছিল। চাহকাপ খালে, হৈ গ'ল। কি কাৰণত শইকীয়াইনো ক'ব লাগিছিল একদম ধুনীয়া চাহ, ফাৰ্ষ্ট ক্লাছ। শইকীয়ানীয়ে গ্ৰুপত খবৰটো পোৱাৰ পাছতেই তৰমুজৰ দৰে চৰিত্ৰ ল'লে। বাহিৰটো সেউজীয়া, ভিতৰটো ৰঙা। শইকীয়ানীৰ খং উঠাৰ মূলতে শইকীয়াই ভাল চাহ বুলি কোৱা হ'লেও ঠিকেই আছিল। গণ্ডগোলটো কৰিল এই দুটা শব্দই, ফাৰ্ষ্ট ক্লাছ। এইষাৰ কথাই বুজাই কি? মোতকৈ অলকাই তাৰমানে ভাল চাহ বনায়। এইষাৰ কথা শুনাৰ পাছত
100 গ্ৰাম 200 গ্ৰাম বুলিলে কিমান পৰিমাণ গম নোপোৱা শইকীয়ানী একেবাৰে অংকত চোকা হৈ পৰিল। যিজন মানুহে দিনে 4 কাপকৈ চাহ খায়, অৰ্থাৎ মাহে 120 কাপ, বছৰেকত 1440 কাপ, আৰু বিয়া হৈ অহা এই 25 বছৰে পূৰণ কৰিলে 36,000 কাপৰ ওপৰ চাহ। অথচ তেওঁক এদিনো কৈ নাপালে এই দুটা শব্দ। তেনেহ'লে মানুহটোৱে অলকাৰ স্লিভলেছ ব্লাউজ পিন্ধা হাতখনে আগবঢ়াই দিয়া প্ৰথম চাহ কাপৰ গোন্ধতেই কিয় ক'লে ফাৰ্ষ্ট ক্লাছ বুলি? শইকীয়ানীয়ে মনৰ এই জুইকুৰা নুমুৱাই নিদি দহাই নেদেখাকৈ তোহেৰে যেন ঢাকিহে থলে। শইকীয়াই এইবোৰ কথাৰ একো উমানেই নাপায়। উমান পায় সেইবোৰ কথা, এই বোলে সাহিত্য, ইতিহাস, অৰ্থনীতি, পিছে সেইবোৰ ক'বলৈ কাকো সুৰুঙাই নাপায়। আটাইতকৈ ডাঙৰ কথাটো হ'ল শইকীয়াই অৱসৰৰ পাছত এতিয়াহে ফুৰা মেলা কৰিবলৈ লৈছে। কিন্তু শইকীয়ানীয়ে যিদৰে দিনটোত 2-3 বাৰ ঘৰৰ পৰা ওলাই যায়, বহুতে ভাবিছিল তেওঁহে চাকৰি কৰে। দহুবন কাটি কৰি খৰ খোজে ওলাই যোৱা মানুহগৰাকীক কোনে সোধে কিনি যায়? প্ৰয়োজনো নাই। তেওঁ কেতিয়াবা ইমান ব্যস্ততাৰে ওলাই যায় যে চেণ্ডেলৰ আগৰ শিলগুটি গৈ বাটৰ কাষত শুই থকা কুকুৰৰ গাত উপৰি পৰেগৈ। সেইবোৰ কথা যেনিবা এতিয়াৰ নহয়, জোনালী নগৰ হোৱা সময়ৰ কথা। এতিয়াও শইকীয়ানী ওলাই যায়, কিন্তু আগৰ দৰে নহয়। চকুৰ ছানগ্লাছ মূৰত তুলি, খোজকাঢ়ি নহয়, গাড়ীত উঠি। কলৈ যায়, কিয় যায়, কোনো হিচাপ নাই। এনে হিচাপ নজনা মানুহগৰাকী এতিয়া হিচাপ কৰিব পৰা হ'ল। শইকীয়াই কাৰ ঘৰত কিমান সময় বহিছে। আনহাতে শইকীয়াই নিজে গম নোপোৱাকৈ আকৌ এটা ভুল কৰিলে। শইকীয়াই অলকা শান্তনুক লগত লৈ নলিন গোস্বামীৰ ঘৰলৈ গ'ল। আলহী হিচাপে গৈছে, আলহীৰ ঘৰত ভাল বেয়া খবৰ ল'ব লাগে, হৈ গ'ল। গোস্বামীৰ ঘৰৰ সকলোকে বহুৱাই টলষ্টয়ৰ জীৱনৰ কথা উলিয়াবলৈ কিহে পালে? গোস্বামীৰ ঘৰ কি সাহিত্যচৰাৰ শাখা কাৰ্যালয় নেকি? তাকো উলিয়াইছে টলষ্টয়ক বোলে বহুত মানুহে ভাল পাইছিল। এই কথাটোত হেনো টলষ্টয়ৰ ঘৈণীয়েকৰ খঙৰ পাছত কাজিয়া, তাৰ পাছত ঘৈণীয়েকৰ আত্মহত্যাৰ ভাও ইত্যাদি অনেক কথা। এই কথাবোৰে শইকীয়ানীক মহা বিপাঙত পেলাইছে। এইবোৰ কথা তল পৰিবলৈ নৌপাওঁতেই শইকীয়াই লগালে নহয় নতুন এটা গণ্ডগোল। মানুহে কদবা চুবলৈ যায় জানো? হয় আঁতৰত থাকে, নহয় একেবাৰে জুই লগাই পুৰি পেলায়। শইকীয়াই গমেই নাপালে তেওঁৰ কথাত কদবাহে জোকাৰ খালে বুলি। নগেন বৰ্মনৰ ঘৰত কথাত কথা লাগি শইকীয়াই উদাহৰণ দিবলৈ গৈ খোলখালীয়ে খোৱাৰ সঁচা ঘটনা এটা কৈ দিলে নহয়। এই কথা শইকীয়ানীয়ে যেতিয়া হোৱাটছএপ গ্ৰুপত দেখা পালে, লগে লগে কৌশলেৰে বন্ধ কৰি দিলে ভৱেন শইকীয়াৰ সন্ধ্যা ভ্ৰমণৰ কাৰ্যসূচী। পিছে কথা সিমানতে শেষ নহৈ আকৌ আৰম্ভ হ'ল এক নতুন অধ্যায়। আবেলি পৰত সদায় ওলাই অহা শইকীয়াক দেখা নাপায় দুই এজনে ফোনতে খবৰ লৈছে। শইকীয়া কি হ'ল দেখা নাই যে? পৰিবাৰে চমুৱাই উত্তৰ দিয়ে, এখেতৰ গাটো বেয়া, কাহ পানী লগা। এই কাহ পানী লগা শব্দ দুটা শুনাৰ লগে লগেই সকলোৰে এটাই পৰামৰ্শ, ডাক্তৰক দেখুওৱা হৈছে নে নাই ইত্যাদি কথা গৈ কৰোণা স্বাব টেষ্ট, পজিটিভ নেগেটিভ ইত্যাদি নানা কথা পায়গৈ। লাহে লাহে ফোন কৰা মানুহৰ সংখ্যাও বাঢ়ি আহিল। এই ফাঁকি ঢাকিবলৈ আন এটা ফাঁকি দিওঁতে কাক পজিটিভ ক'লে কাক নেগেটিভ ক'লে হিচাপ নাই। কিন্তু এই কথাই নিমিষতে অহা ধুমুহা জাকৰ দৰে জোনালী নগৰৰ সকলোৰে গেট দুৱাৰ বন্ধ কৰি দিলে। হোৱাটছএপ গ্ৰুপত কোনোবাই দেখিছে শইকীয়া ক'ভিড পজিটিভ, কোনোবাই কৈছে নাই হোৱা, মুঠতে এটা সন্দেহ। শইকীয়ানীয়ে
নিজে চপাই লোৱা এই অশান্তিৰ মাজতো শান্তি পাইছে এটাই, অন্তত ভৱেন শইকীয়া এতিয়া ঘৰতে আছে। চাহৰ জুতি লৈ ফুৰা নাই, উপমা সাহিত্যৰো খৰচ কৰা নাই। আনফালে শইকীয়াই তেওঁৰ বিষয়ে যে এখন ৰচনা জোনালী নগৰত তৈয়াৰ হৈ গৈছে সেই কথা গমেই নাপায়। শইকীয়াৰ ফোন চনৰ লগত কাৰোবাৰ কম। কোনোবাই ফোনটো আনি হাতত তুলি দিলে কথা পাতে, নহ'লে নাই। কিতাপ পত্ৰ, কাকত, আলোচনী এইবোৰতে বিভোৰ, আৰু ৰাতি হ'লে টিভিৰ নিউজ। তেনেতে শইকীয়ানীয়ে সন্ধিয়া পৰত শুনিলে গেটৰ বাহিৰত কাৰোবাৰ মাত। চাইকেলৰ টিলিঙা বজাই পিলিঙা ল'ৰা এটাই চিঞৰি আছে। ল'ৰাটো পঠিয়াইছে শইকীয়াৰ বন্ধু শান্তনু বৰুৱাৰ ঘৰখনে। পঠিওৱাৰ কাৰণটো হ'ল শইকীয়াই অলকাৰ হাতৰ চাহকাপ খাই বৰ ভাল পাইছিল। সেয়ে অলকাৰ হতুৱাই ডিছপ'জেবল পেক এটা কৰি ঘৰত থকা বন কৰা ল'ৰা অকণৰ হাতত পঠিয়াই দিছে। অকণৰ ৰ'বলৈ সময় নাই। হাতৰ টোপোলাটো শইকীয়ানীলৈ আগবঢ়াই মুখৰ মাস্কখন আঁতৰাই মাথো ক'লে, আপোনালোকৰ ছাৰলৈ আমাৰ বাইদেৱে দি পঠিয়াইছে। একদম ফাৰ্ষ্ট ক্লাছ চাহ, গৰম হৈ আছে। ছাৰ নাই যোৱা বাবে দি পঠিয়াইছে বুলি সি মুখত হিন্দী গানৰ সুৰ এটা টানি গুচি গ'লগৈ।